নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো আদৰ্শ বিদ্যালয় 2023 বৰ্ষৰ ভেকেন্সিৰ ওপৰত যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে আৰু পছন্দ কৰিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো মোৰ চেনেলত চাকৰি ৰিজাল্ট এডমিশন আৰু স্কলাৰশ্বিপৰ বিজ্ঞাপন পাই থাকিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে আপুনি পাব পাৰে আহক আমি মেইন ভিডিঅ'টো চাওঁ আদৰ্শ বিদ্যালয় সংগঠনে 486টা পোষ্টৰ বিজ্ঞাপন ওলাইছে আৰু তাৰে এখন শৰ্ট নোটিফিকেশন জাৰি কৰিছে তাত পোষ্ট গ্ৰেজুৱেচনৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট 143টা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট 195টা পোষ্ট এছিষ্টেণ্ট টিচাৰৰ পোষ্ট 115টা পোষ্ট কম্পিউটাৰ টিউটৰৰ পোষ্ট 24টা পোষ্ট লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট 9টা পোষ্ট এই পোষ্টসমূহ পিয়ৰলি কন্ট্ৰেক্ট বেচিছ হয় আৰু 11 মাহৰ বাবে হয় পঢ়ুৱা পাৰফৰমেন্সৰ সন্তুষ্ট হলে এই পোষ্ট এই এপইন্টমেন্ট ৰেনুৱেল হৈ থাকে পে আৰু আদাৰ এলাউন্স আদৰ্শ বিদ্যালয়ৰ নৰ্মছ মতে হ'ব বেচিক 14000ৰ পৰা 49000 টকালৈকে হয় অনলাইন এপ্লাই কৰা লিংক স্কুল ৱাইজ ভেকেন্সি ষ্টেটাছ এলিজিবিলিটি ক্ৰাইটেৰিয়া সিলেকশ্যন প্ৰচিডিউৰ এটসেট্ৰা সকলো অফিচিয়েল নোটিছত উল্লেখ থাকিব আৰু ইয়াৰ মেইন ৱেবছাইটটো হৈছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন https://dte.assam.gov.in অতি সোনকালে প্ৰকাশ কৰিব আৰু যাৰ ভিডিঅ' মই আগন্তুক সময়ত দি দিম অনলাইন এপ্লাই কৰা 1 মে'ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে